বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2023 আৰু 2024 বৰ্ষৰ বাজেট। আৰু এই বাজেটটোত এইবাৰ উল্লেখযোগ্য কথাটো হ'ল আমি পাব্লিকবোৰে বা আমি নাগৰিকসকলে বাৰ্ষিক 7 লাখ টকা পৰ্যন্ত ইনকামলৈ কোনো ধৰণৰ টেক্স দিব নালাগে। ইফালে এই বাজেটটোত 2020 চনৰ যি বাজেট আছিলে, এই বাজেটৰ যিখিনি 6টা কৰৰ হাৰ আছিলে, এই কৰৰ 6টা হাৰক 5টালৈ অৱনমিত কৰিলে। এতিয়া বৰ্তমান 3ৰ পৰা 6 লাখ ইনকম কৰিলে 5% টেক্স দিব লাগিব, 6ৰ পৰা 9 লাখ ইনকম কৰিলে 10% দিব লাগিব, 9ৰ পৰা 12 লাখ ইনকম কৰিলে 15% টেক্স দিব লাগিব, আৰু 12ৰ পৰা 15 লাখ ইনকম কৰিলে 20% টেক্স দিব লাগিব, আৰু লগতে যদি তেওঁ 15 লাখতকৈ অধিক ইনকম কৰে তেন্তে তেওঁ 30% টেক্স দিব লাগিব। আচলতে মোদী চৰকাৰ যেতিয়া পঢ়ে তেতিয়াৰ পৰা দেখা গৈছে প্ৰায় টেক্সৰ ক্ষেত্ৰত বহুত ৰেহাই দিছে। তেওঁলোকৰ চৰকাৰ যেতিয়া কেন্দ্ৰত গঠন হ'ল তেতিয়া তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ যিখিনি 2 লাখ পৰ্যন্ত টেক্সৰ ৰেহাই আছিল, এই টেক্সক 5 লাখলৈ বঢ়াই দিলে আৰু এই 5 লাখৰ পৰা গৈ 7 লাখ পৰ্যন্ত কৰি দিলে। আৰু বৰ্তমান এতিয়া এই বাজেটটো প্ৰকাশ কৰাৰ পাছতে এই বাজেটক লৈ বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বা ভিন্ন মত বিমত আহিছে, আৰু ভিন্ন মত অভিমতৰ মাজতেই এই বাজেটটো পাৰিত হৈ গৈছে। এটা কথা হ'ল এইদৰে যে এই বাজেটটো সকলো সাংসদৰ আগত পাৰিত কৰা হ'ল বা সকলো সাংসদৰ আগত দাখিল কৰা হ'ল, এই দাখিল কৰা সাংসদসকলে টেক্স দিয়াৰ কথা উল্লেখ আছেনে? আৰু যিখন বাজেটত বৰ্তমান ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে, এই একেগৰাকী ৰাষ্ট্ৰপতিয়ে টেক্স দিব লাগিবনে? আমি সেই সকলোবোৰ কথাৰে বিচাৰ বা আলোচনা কৰিবলৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ বাজেটত প্ৰস্তুত কৰা যিবোৰ টেক্সৰ নিয়ম, এই টেক্সৰ আওতাত আমাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি কৰি আমাৰ অন্যান্য সাংসদসকল আহেনে, অৰ্থাৎ তেওঁলোকে টেক্স দিয়েনে, বা কোনটো টেক্স দিয়ে বা কোনটো টেক্স নিদিয়ে, এই সংক্ৰান্তত আজিৰ ভিডিঅ'ত আমি বিস্তৃতভাৱে আলোচনা কৰিম। আচলতে যেতিয়া আমি মন্ত্ৰীসকলক বা সাংসদসকলৰ ইনকম টেক্সৰ যদি কথা আলোচনা কৰিবলৈ যাওঁ, তাৰ কাৰণে আমি প্ৰথমে জানি ল'ব লাগিব যে তেওঁলোকে কিমান চেলাৰী পায়। অৰ্থাৎ চেলাৰীটোৰ ওপৰতে ডিপেণ্ড কৰে তেওঁলোকৰ টেক্সটো, যিহেতু চেলাৰী কিমান পায় তাৰ ওপৰতে ডিপেণ্ড কৰিব টেক্সসমূহ। গতিকে আমি প্ৰথমে জানি ল'ব লাগিব যে তেওঁলোকে কিমান চেলাৰী পায় বা কিমান তেওঁলোকে দৰমহা পায়। আচলতে আমাৰ ৰাজ্যসভাৰ সাংসদেই হওক বা লোকসভাৰ সাংসদেই হওক, তেওঁলোকৰ দৰমহা বাঢ়িছিল 2018 চনত। 2018 চনত তেওঁলোকৰ দৰমহা বাঢ়িছিল, আৰু 2018 চনৰ পৰা তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ দৰমহা বঢ়া নাই। বৰ্তমান এই বাজেটত এটা ঘোষণা কৰা হৈছে যে তেওঁলোকৰ বাজেট 2023 চনৰ মাৰ্চ মাহত বাঢ়িব, আৰু এইদৰে তেওঁলোকৰ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে তেওঁলোকৰ দৰমহা বাঢ়ি থাকিব বুলি এইবাৰ বাজেটত তেওঁলোকক ধৰা হৈছে। এটা কথা হ'ল তেওঁলোকে কিমান দৰমহা পায়। আচলতে আমাৰ লোকসভাৰে হওক ৰাজ্যসভাৰে হওক, এই সাংসদসকলে তেওঁলোকে মাহিলী দৰমহা পায় 1 লাখ টকা, আৰু ইয়াৰ উপৰি তেওঁলোকে মাহিলী দৰমহা 1 লাখ টকা পোৱাৰ উপৰিও তেওঁলোকে বাৰ্তা হিচাপে পায় 70,000 টকা, আৰু ইয়াৰ উপৰি তেওঁলোকৰ যিটো সাংসদটো যিটো সমষ্টিটোৰ কাৰণে প্ৰত্যেক মাহে পায় 60,000 টকা, অৰ্থাৎ সমষ্টিটোৰ উন্নয়নৰ কাৰণে তেওঁলোকে প্ৰত্যেক মাহে পায় 60,000 টকা। ঠিক একেদৰে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কথা যদি চাওঁ তেন্তে ৰাষ্ট্ৰপতিয়ে পায় 5 লাখ টকা আৰু উপৰাষ্ট্ৰপতিয়ে পায় 4 লাখ টকা। এটা কথা হ'ল তেওঁলোকে যে এইদৰে চেলাৰী পায়, এই চেলাৰীৰ পৰা তেওঁলোকে প্ৰত্যেক বছৰে কিমান কৰ দিয়ে বা কিমান টেক্স দিয়ে। আচলতে আমাৰ ভাৰতৰ যিসকল সাংসদ আছে তেওঁলোকৰ যিখিনি চেলাৰী পায়, এই চেলাৰীখিনিহে তেওঁলোকে টেক্স দিব লাগে। তাৰ উপৰিঞ্চি তেওঁলোকে যিখিনি ভাত্তা পায় বা যিখিনি তেওঁলোকে সমষ্টিটোৰ কাৰণে পায়, সেই সকলোবোৰৰ কাৰণে তেওঁলোকে টেক্স দিব নালাগে। তেওঁলোকৰ যিকোনো চেলাৰী হ'ল এইখিনিয়ে তেওঁলোকৰ চেলাৰীৰ ওপৰতে বেছ কৰি তেওঁলোকৰ ইনকম টেক্সটো দিব লাগে। অৰ্থাৎ এজন সাংসদে যিহেতু 1 মাহত 1 লাখ পায়, গতিকে তেওঁলোকৰ 12 মাহত হ'ব 12 লাখ, গতিকে এই 12 লাখৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে এই টেক্সটো দিব লাগে। তাৰ উপৰি অন্যান্য যিখিনি তেওঁলোকে খৰচ পায় বা অন্যান্য যিখিনি টকা পইচা পায়, এইখিনিৰ পৰা তেওঁলোকে 1 টকাও কোনো ধৰণৰ টেক্স দিব নালাগে। ঠিক একেদৰে আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো একেই। ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতিয়ে যিখিনি চেলাৰী পায়, এই চেলাৰীৰ ওপৰতে তেওঁলোকে টেক্স দিয়ে। তাৰ উপৰি তেওঁলোকে যি অন্যান্য ভাত্তা বা অন্যান্য যিখিনি তেওঁলোকে এলাউন্স পায়, এই এলাউন্সৰ নামত তেওঁলোকে কোনো ধৰণৰ টেক্স বা অন্যান্য কোনো ধৰণৰ কৰ দিব নালাগে। অৱশ্যে যদি কোনো এজন লোকসভাৰ সাংসদেই হওক, যদি ৰাজ্যসভাৰ সাংসদেই হওক, তেওঁ যদি অন্য বেলেগ চাইডত যদি বিজনেছ আছে, তেন্তে এই বিজনেছৰ তেওঁলোকৰ যিখিনি ইনকম, যিখিনি আয়, এই আয়ৰ ওপৰত তেওঁলোকে কিন্তু টেক্স দিব লাগে। অৰ্থাৎ ইয়াৰ পৰা এটাই কনক্লুজন হয় যে যিসকল আমাৰ লোকসভাৰ সাংসদেই হওক, ৰাজ্যসভাৰ সাংসদ আছে, তেওঁলোকে মাহিলী দৰমহাৰ টেক্স বা কৰ দিব লাগে, আৰু তাত পোৱা তেওঁলোকৰ অন্যান্য ভাত্তা বা অন্যান্য সমষ্টিৰ পৰা পোৱা যিখিনি তেওঁলোকৰ পইচা আছে, সেইখিনিৰ পৰা কোনো ধৰণৰ টেক্স দিব নালাগে। আৰু তেওঁলোকৰ যদি অন্যান্য তেওঁলোকৰ বেলেগ চাইডত যদি লাৰ্জ স্কেলত যদি তেওঁলোকৰ বিজনেছ আছে, তেতিয়া এই বিজনেছত তেওঁলোকে কৰ দিব লাগে। এইটোৱে হৈছে সাংসদ বা মন্ত্ৰীসকলৰ টেক্স দিয়াৰ ওপৰত এটা কনক্লুজন। ইয়াৰ পাছতে আহিলে আমাৰ ষ্টেটৰ যিসকল বিধায়ক আছে, এই বিধায়কসকলে টেক্স দিব লাগেনে? আচলতে এই ক্ষেত্ৰতো প্ৰায় সাংসদৰ ক্ষেত্ৰত প্ৰায় একেই, কিন্তু ইয়াত এটা কথা মন কৰিব লাগে যে প্ৰত্যেকটো ষ্টেটৰ বিধায়কবোৰৰ বেলেগ বেলেগ দৰমহা। উদাহৰণস্বৰূপে যদি অসমৰ বিধায়কৰ দৰমহা বেলেগ, তেন্তে উত্তৰ প্ৰদেশৰ বিধায়কৰ দৰমহা বেলেগ হ'ব পাৰে, বা মহাৰাষ্ট্ৰৰ বিধায়কৰ দৰমহা বেলেগ হ'ব পাৰে, বা অন্যান্য ষ্টেটৰ বিধায়কৰ দৰমহা বেলেগ হ'ব পাৰে। এটা কথা হ'ল আমাৰ ষ্টেটৰ বিধায়কসকলে যিখিনি চেলাৰী পায়, এই চেলাৰীখিনিহে তেওঁলোকেও টেক্স দিব লাগে। আমাৰ লোকসভা বা ৰাজ্যসভাৰ যিখিনি সাংসদ আছিলে তেওঁলোকে যিদৰে চেলাৰীৰ পৰা টেক্স দিব লাগে, ঠিক একেদৰে আমাৰ বিধায়কসকলেও চেলাৰীৰ পৰাহে টেক্স দিব লাগে। তাৰ উপৰি আমাৰ বিধায়কসকলে যিখিনি ভাত্তা পায়, যিখিনি তেওঁলোকে এলাউন্স পায়, তেওঁলোকে এই এলাউন্স বা এই ভাত্তাটোৰ ওপৰত কোনো ধৰণৰ আমাৰ লোকসভা বা ৰাজ্য বা সাংসদৰ দৰে কোনো ধৰণৰ টেক্স দিব নালাগে। প্ৰায় প্ৰক্ৰিয়াটো একে বা ছিষ্টেমটো একেই। কিন্তু আমাৰ ভাৰতৰ কিছুমান ষ্টেট আছে
যোনবোৰ ষ্টেটৰ বিধায়কক কিন্তু কেতিয়াও ইনকাম টেক্স দিব নালাগে। অৰ্থাৎ এই বিধায়কসকলে যিমান তেওঁলোকে চেলাৰী পায়, যিমান আয় হ'ল, তেওঁলোকে অন্যান্য ফালৰ পৰা যিখিনি আয় উৎস আছে সেই সকলোবোৰ থাকিলে তেওঁলোকে কোনো ধৰণৰ টেক্স দিব নালাগে। এয়া কিছুমান আমাৰ নিৰ্বাচিত বা কিছুমান চিলেক্টেড আমাৰ ষ্টেট আছে। এই ষ্টেটসমূহৰ বিধায়কসকলে কেতিয়াও কোনো ধৰণৰ টেক্স দিব নালাগে। তেওঁলোকৰ যিখিনি টেক্স আছে এই টেক্সখিনি আমাৰ জনতাৰ পৰা যিখিনি টেক্স পায়, এই টেক্সৰ জনতাৰ টেক্সৰ পৰা তেওঁলোকৰ টেক্সটো পে' কৰা হয়। অৰ্থাৎ বিধায়কসকলক কোনো ধৰণৰ পইচা 1 টকা দিব নালাগে। জনতাৰ পইচাৰ পৰা তেওঁলোকৰ টেক্সটো বঢ়ি দিয়া হয়। আৰু এতিয়া আমাৰ ভাৰতবৰ্ষত এইদৰে বিধায়কক চৰকাৰৰ পইচাৰে টেক্স দিয়া ষ্টেটসমূহ হৈছে মধ্যপ্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড, পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা আদি। অৰ্থাৎ এইসকল ষ্টেটৰ বিধায়কসকলে কোনো ধৰণৰ ইনকাম টেক্স দিব নালাগে। তেওঁলোকে মাইলি বা ইয়েৰলি যিমানেই ইনকাম কৰক কোনো ধৰণৰ ইনকাম দিব নালাগে। তেওঁলোকে সম্পূৰ্ণ টেক্স ফ্ৰী। গতিকে সেইটোৱে হৈছে আমাৰ ষ্টেটতে হওক বা আমাৰ চেণ্ট্ৰেলতে হওক আমাৰ বিধায়ক বা আমাৰ আংকটসকলে বা আমাৰ মন্ত্ৰীসকলে টেক্স দিয়াৰ নিয়ম বা টেক্স দিয়াৰ নীতি।